দ্বিজেন শইকীয়া ছাৰৰ সুযোগ্য কন্যা ঢোলৰ ওজা মুনমী শইকীয়া ওচৰলৈ আমি আহি উপস্থিত হৈছোঁ। আমি প্ৰথমে মুনমী শইকীয়াৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিছোঁ, তেনেকৈ লৈছে, ভাল লাগিছে বহুত। আপোনাৰ ঢোল শিকা কিমান বছৰমান হ'ল? মই মোৰ মনতে নাই কিজানি, বহুত সৰুৰ পৰা শিকিছোঁ। দেউতাই শিকাইছে? দেউতাই শিকাইছে। এই চেগতে আমি মুনমী বৰাৰ পৰা ঢোলৰ চাপৰ শুনিম, লগতে এটি যদি বিহু কলি আপুনি গাই দিয়ে ভাল লাগিব। এতিয়া এটি বিহু নাম শুনিম আমি মুনমী শইকীয়াৰ পৰা। আনন্দ নাচি যাওঁ আমি। ধন্যবাদ জনাইছোঁ মুনমী শইকীয়ালৈ আৰু তেখেতৰ সুউজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিসকল দৰ্শকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তেখেতসকলে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গক দেখুৱাবৰ বাবে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তৰ কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।